কিছুমান ঠাইত কিছুমান জেগাত আমি দেখিবলৈ পাওঁ যে খ্ৰীষ্টিয়ান মানুহবিলাকৰ প্ৰাৰ্থনা বন্ধ কৰিবৰ কাৰণে বা খ্ৰীষ্টান মানুহবিলাকৰ প্ৰাৰ্থনা ৰখাবৰ কাৰণে গীৰ্জাঘৰবিলাক ভাঙি দিয়া হয়। কিয়নো তাহাঁতে যীশু খ্ৰীষ্ট কোন হয় নাজানে। আপোনালোকে জানি লওক যে যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হয়। সেইটো কাৰণে যীশু খ্ৰীষ্টই কৈছে বা ঈশ্বৰে কৈছে যে তোমাৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ হয় আৰু তোমাৰ আত্মাত ঈশ্বৰৰ আত্মা প্ৰৱেশ কৰে। গম পাইছেনে? তোমাৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ হয় আৰু তোমাৰ দেহত ঈশ্বৰৰ আত্মা প্ৰৱেশ কৰে। গতিকে আমি নিজেই জীৱন্ত হিচাপে আমাৰ ঈশ্বৰৰ আত্মা আমাৰ লগত আছে। গম পাইছে নহয়? কোনো অজীৱিত বস্তুত ঈশ্বৰ নাই। গতিকে আপোনালোকে যে ইটা যদি ভাঙে তেন্তে আবার যদি গীৰ্জাঘৰ ভাঙিছে তেন্তে আপুনি ভুল কৰিছে। তাত আপুনি ঈশ্বৰ তাত নাই, ঈশ্বৰ আমাৰ লগত আছে। গতিকে আমি ঈশ্বৰক আপুনি যিমান ইটা ভাঙিলেও বা গীৰ্জাঘৰ ভাঙিলেও আপোনাৰ আমাৰ প্ৰাৰ্থনা বন্ধ কৰিব নোৱাৰে। গম পাইছে নহয়? গতিকে আপোনাৰ ভুল ধাৰণাই আপোনাকে ধ্বংস কৰিব। কৈছে বহুত মানুহে যীশু খ্ৰীষ্টক চিনি নাপায়, বহুত মানুহে যীশু খ্ৰীষ্টক নাজানে। বৰ্তমান বাৰু বহুতে জনা হৈছে আজিকালি, আৰু বহুতে চব ঈশ্বৰৰ পুত্ৰ ঈশ্বৰে হয়, ঈশ্বৰৰ পুত্ৰ ঈশ্বৰ। গম পাইছে নহয়? মানুহৰ পুতেক মানুহ, গতিকে ঈশ্বৰৰ পুতেক হয়, গতিকে ঈশ্বৰ হয়। আপোনালোকে বহুতে নাজানে, নজনাৰ দেখি এইবিলাক কাম কৰি আছে। যিসকলে গম পাইছে তেখেতলোকে নিজে প্ৰাৰ্থনা কৰিছে, নিজকে ৰোগৰ পৰা নিৰাময় হৈছে, বহুত ডাঙৰ ডাঙৰ সমস্যাৰ পৰা সমাধান হৈছে। আপোনালোকে যদি ৰঞ্জন চুতীয়াৰ ইউটিউব চেনেল যদি চায় তেন্তে আপোনালোকে গম পাব যিবিলাক নেকি নন খ্ৰীষ্টিয়ান মানুহবিলাকে তাত গৈ কিনে নিজকে আৰোগ্য হৈ আহিছে, বেমাৰৰ পৰা আৰোগ্য, ঘৰৰ সমস্যাৰ পৰা আৰোগ্য, নিজৰ সমস্যা বহুত ডাঙৰ ডাঙৰ প্ৰব্লেমবিলাক ছল্ভ হৈছে। গতিকে আপোনালোকে গীৰ্জাঘৰ ভাঙিলে বা চাৰ্চ ভাঙিলে ঈশ্বৰৰ প্ৰাৰ্থনা কেতিয়াও ৰখি নাযায়, ঈশ্বৰৰ মহিমা কেতিয়াও ৰখি নাযায়। ঈশ্বৰে কৈছে তোমাৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ হয় আৰু তোমাৰ আত্মাত মই প্ৰৱেশ কৰোঁ, তোমাৰ শৰীৰত মই প্ৰৱেশ কৰোঁ। গতিকে আমাৰ শৰীৰটো আমি জীৱিত অৱস্থাতে আমি ঈশ্বৰক লৈ আছোঁ। গতিকে অজীৱিত বস্তু কিছুমান আছে, যদি এই বক্সটো কি বুলি কয় টেমাটো যদি ভাঙি দিয়ে, টেমাটো ঈশ্বৰ নাই। গতিকে এই টেমাটো ভাঙি একো লাভহে নাই। ইটা যদি ভাঙে ইটাটো আপোনাৰ লাভ নাই। গতিকে আপুনি ঈশ্বৰক, সত্য ঈশ্বৰক জানিবলৈ চেষ্টা কৰক, জীৱন্ত ঈশ্বৰ। জানেই নহয় যীশু খ্ৰীষ্টৰ মৰণৰ পিছত পুনৰ্জীৱিত হৈছিলে। তাৰপিছত আপোনালোকে ঈশ্বৰৰ মহিমাবিলাক আপোনালোকে লিখিছে, গোটেই পৃথিৱীতে হৈ আছে। এইবিলাকে আপোনালোকে ভিত্তিহীন বুলি ভাবিছে নেকি? কেতিয়াও ভিত্তিহীন বুলি নাভাবিব। ঈশ্বৰ জানে কোন হয়, ঈশ্বৰে নিজৰ সময় অনুসৰি নিজৰ কামবিলাক কৰি আছে। গতিকে আপোনালোকে তাৰ ফলবিলাক ঈশ্বৰে দিব। আমি যিবিলাক কৰ্ম কৰি আছোঁ, যদিও আমি ভাল কৰ্ম কৰিছোঁ, ভাল কৰ্মৰ ফলাফল আমি ভাল পাম। যদি আমি বেয়া কৰ্ম কৰিছোঁ, এদিন ঈশ্বৰে আমাক বিচাৰ কৰিব, আৰু বিচাৰৰ দিনত আমাক ভাগ কৰি দিয়া হ'ব। কোন ক'লৈ যাব, স্বৰ্গলৈ যাব নে নৰকলৈ যাব, সেইবিলাক এদিন বিচাৰ হ'ব আমি। গতিকে আমি সেই ভাল কৰ্মটো এদিন যে ঈশ্বৰে কৈছে তুমি জীৱনটো ভালদৰে উদযাপন কৰা, তুমি জীৱনৰ শেষ মুহূৰ্তত মই তোমাক এটা ভাল পুৰস্কাৰ দিম বুলি কৈছে। তুমি জীৱনৰ শেষত তোমাক যেতিয়া আমি বিচাৰ হ'ব, যে পৰীসকল আমাক নিবলৈ আহিব মৰাৰ পিছত, তেতিয়া আমাক বিচাৰ হ'ব। সেই বিচাৰৰ সময়ত কি কৰিব ঈশ্বৰে? আমাক শেষত যিয়ে ভাল কাম কৰিব তেখেতক ভাল এটা পুৰস্কাৰ দিব। গতিকে চাওক, আমি ভাল কাম কৰিলে ভাল কৰ্ম পাম, ভাল ফল পাম, আৰু বেয়া যদি কৰ্ম কৰোঁ আমি বেয়া ফল পাম। গতিকে আমি বেয়া কৰ্মৰ পৰা আমি আঁতৰি থাকিম, ঈশ্বৰৰ লগত আমি জীয়াই থাকিব চেষ্টা কৰিম, যাতে ঈশ্বৰৰ মহিমা আমাৰ লগত প্ৰকাশ পায়। আৰু আমি যদি আমি দয়া পাবলৈ কাৰণে প্ৰথমে আমি নিজে দয়াৱান হ'ব লাগিব। গম পাইছে নহয়? আমি নিজে দয়াৱান হ'লে মানে আমি দয়া পাম ঈশ্বৰক। গতিকে আমাৰ ঈশ্বৰ যদি দয়া বিচাৰিছে তেন্তে আজিৰ পৰা আমি দয়ালু হ'বলৈ চেষ্টা কৰিব লাগে। গতিকেহে এই ভিডিঅ'টো বনোৱা হৈছে। এই ভিডিঅ'টোৰ দ্বাৰা বহুতে যাতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে। গতিকে বহুতে ঈশ্বৰক নাজানে, সেইসকলৰ মানুহে এই ভিডিঅ'টো লৈ বনোৱা হৈছে। শেষত ধন্যবাদ।